हाय फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালেই। মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ ভায়েক দীপাংকৰ কেওটৰ জন্মদিন। দীপজ্যোতি কেওটক কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন, আৰু যিসকলে দীপজ্যোতি কেওটক ভাল পায় এটা লাইক কৰি দিব। দীপজ্যোতি কেওটে এটা পোষ্ট দি কেনে কৈছে যে আজি তাৰ জন্মদিন। ভাইটিৰ মই মা দেউতাইতো কৰিছোৱেই, কিন্তু ৰাইজৰ আশীৰ্বাদ পালে বোলে ভগৱানেও আশীৰ্বাদ দিবলৈ বাধ্য হয়। কৰোনাৰ কাৰণে ঘৰত ভকতো মাতিব নোৱাৰি, গতিকে সাৱকীৰ ফটো এখনকে দি ৰাইজলৈ বুলি আগবঢ়াই দিল। সকলোৱে আশীৰ্বাদ কৰে যেন। দীপজ্যোতি কেওটৰ ভায়েক দীপাংকৰ কেওটলৈ আমাৰ চেনেলৰ তৰফৰ পৰা বহুত জন্মদিনৰ শুভেচ্ছা থাকিল। লগতে ৰাইজেও আশীৰ্বাদ কৰিব যাতে তেওঁ দীৰ্ঘায়ু আৰু সুস্থ সবল হৈ থাকে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব নকৰাকৈ প্লিজ নাযাব। ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। ধন্যবাদ।